তামিলনাডুৰ CM বিজয় থালাপতিয়ে নিজৰ ৰাজ্যখনৰ বাবে চিন্তা কৰি এটা ধুনীয়া মন্তব্য আগবঢ়াইছে, যিটো মন্তব্য মই শুনি খুবেই ভাল পাইছোঁ। এই মন্তব্যটো যদি আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে যদি আগবঢ়ালেহেঁতেন, তেন্তে আমাৰ অসমৰ দুখীয়া সমাজৰ বাবে খুবেই ভাল হ'লহেঁতেন। মন্তব্যটো হৈছে, বিজয় থালাপতিয়ে কৈছে, যদি এতিয়াৰ পৰা জিঅ' ৰিচাৰ্জত যদি 1 টকাও যদি বৃদ্ধি পায়, তেন্তে জিঅ' ৰিচাৰ্জ তামিলনাডুত বেন কৰি দিম। যিকোনো ৰিচাৰ্জও তেওঁ বেন কৰি দিবলৈ তেওঁ মন্তব্য আগবঢ়াইছে। এনেধৰণৰ মন্তব্য যদি আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যদি আগবঢ়ালেহেঁতেন খুবেই ভাল হ'লহেঁতেন। কাৰণ কিয় কৈছোঁ, আজি 2-3 মাহমানৰ আগৰ পৰা এয়াৰটেল ৰিচাৰ্জত যিটো 300 টকা আছিলে, 299 আছিলে, সেইটো ৰিচাৰ্জ গৈ পিনি 50 টকালৈ বৃদ্ধি পাইছে। যিসকলে দিন হাজিৰা কৰি খাইছিলে তেওঁলোকৰ কি অৱস্থা হৈছে সেইটো এবাৰ চিন্তা কৰকচোন বাৰু। আপোনালোকৰ কথাটো হয়নে নহয়? আপোনালোকে কথাটো বুজি পাইছে নাই? যদি বুজি পাইছে তেন্তে কমেণ্টত ক'ব যে ভাইটি ঠিকেই কৈছা বুলি। আপোনালোকে যিসকলে ৰিচাৰ্জ কৰিবলৈ আহে তেওঁলোকে গম পায়, আৰু যিসকলে সৰু মোবাইল চলায়, আজি এতিয়াবা মই দুদিনৰ পৰা এতিয়াও এইটো পাই আছোঁ যে 199 যিটো কিপেড মোবাইল, সেই মোবাইলৰ 199 ৰিচাৰ্জটো নাইকিয়া হৈ গৈছে। মানে কিছুমান শ্ব' নকৰে, এইটো বেয়া হৈছে কথাটো। আৰু জিঅ' মোবাইলৰ যিটো সৰু কিপেড জিঅ' মোবাইল, সেই মোবাইলটোত ৰিচাৰ্জ জিঅ' ভাৰত নাইকিয়া হৈ গ'ল। মই মাৰিব চাওঁ কিন্তু শ্ব' নকৰে। আৰু 75 আৰু এনেকুৱা বহুত প্লান আছে, শ্ব' নকৰে। দিছ প্লান ইজ নট এভেইলেবল বুলি দেখায়। কিয় হৈছে এইটো? আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ মোৰ এইটো মানে অনুৰোধ থাকিল যে ইয়াৰ ওপৰত অলপ তদন্ত হ'ব লাগে, যে অসমৰ ৰাইজৰ বাবে সুবিধা কৰি দিব লাগে। ধন্যবাদ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে কমেণ্ট কৰি জনাব যে ভাইটি তুমি ঠিকেই কৈছা। সকলোকে বাই বাই।